নমস্কাৰ দৰ্শকসকল আৰবিডি অসমৰ বোৱাৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰিম্পী আপোনালোকৰ ওচৰলৈ আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক কেইবাটাও ৰেচিপি দেখালোঁ বাৰু মই, তো আপোনালোকে ভাল কমেণ্ট কৰিছে, শ্বেয়াৰো কৰিছে বহুতে, তাৰপিছত ছাবস্ক্ৰাইবো কৰিছে চেনেলটো, তেওঁলোকক ধন্যবাদ দিছোঁ আৰু আগলৈকো মোক মৰম দি থাকিব তেনেদৰে। তাৰপিছত আজি আহিছোঁ মই এটা নতুন ভিডিঅ' লৈ। এই ভিডিঅ'টোত মই নবনাওঁ, মইতো বহুত বনালোৱে বাৰু। আজি হাজবেণ্ডক কৈ চাওঁ। এতিয়া আমি বজাৰলৈ গ'লোঁ, তেওঁ ছাগলী মাংস লৈ আহিছে, তো ভাবিছোঁ তেওঁকে আজি বনাব দিওঁ। তেওঁনো কেনেদৰে বনায় আপোনালোকে চাই ল'ব। এনে বাৰু ভালেই বনায়, আজি আপোনালোকক দেখাম কেনেদৰে বনায় তেওঁ। চাওঁ, সুধি চাওঁ বনায় নে নবনায়। যদি তেওঁ নবনায় ময়েই বনাব লাগিব। আহকচোন। পূৰা মোবাইল টিপাত ব্যস্ত হৈ আছে। অঁ শুনিছা, এইফালে চোৱাচোন। আজি মাংসখিনি নহ'লে তুমিয়ে বনোৱা নেকি? মোৰ বনাবলৈ ইচ্ছা যোৱা নাই আজি। দৰ্শকসকল, তেওঁ গৈছে পাকঘৰত, কিবা যোগাৰ কৰিলে। এতিয়া চাওঁ বাৰু পাকঘৰলৈ গৈ কি কৰিছে, কেনেদৰে বনাইছে, আপোনালোককো দেখাই যাওঁ। আহা, এয়া চাওক দৰ্শকসকল, হাজবেণ্ড পূৰা লাগি গৈছে। তো আমি দেখাই গৈ থাকিম আপোনালোকক কেনেকৈনো বনাইছে। চাওঁ বাৰু। ৰেডি কৰি ৰাখিছা? ঠিক আছে বাৰু, দৰ্শকসকলক দেখাই দিওঁ কেনেদৰেনো কি ৰেডি কৰিছা তুমি। কৈ দিয়া কি কি ৰেডি কৰিছা। কেঁচা পিঁয়াজ কাটি ৰাখিছোঁ, জলকীয়া দেখিছে, আলু, এইখিনি হৈছে তিল বটা, আদা নহৰু পেষ্ট। আদা নহৰু পেষ্টত মই অকণমান পিঁয়াজ ব্যৱহাৰ কৰিছোঁ, লগতে এইখিনি গোটা জিৰা, ইলাচি, লং, ইলাচি, ডালচেনি আৰু জালুক ব্যৱহাৰ কৰিছোঁ। আৰু শুকান মাহপাতটো দেখাই পাইছে। মাংসখিনি আগতে মই ৰেডি কৰি ৰাখিছোঁ। আচ্ছা ঠিক আছে, দেখিছে দৰ্শকসকল, গোটেইখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছে। এতিয়া বনাব, আৰু বনোৱাৰ প্ৰচেছটো কেনেকুৱা কৰে বাৰু এইটো চাই যাম। আজি মানে আমি তিলেদি ছাগলী মাংস খাম আৰু। এয়া তেল গৰম হৈ গৈছে। এতিয়া কি দিছা কৈ যাবা তুমি। শুকান জলকীয়াকেইটা দিলোঁ, মাহপাত দি দিলোঁ, বাকীখিনি দি আছোঁ মই, দেখুৱাই আছোঁ। আগতে গোটেইখিনি এইখিনি দেখা পাইছে, গোটেইখিনি মই ব্যৱহাৰ কৰি দিওঁ। এতিয়া কম পৰিমাণে মই চেনি ব্যৱহাৰ কৰিছোঁ দেই। চেনি দিছা? চেনিটো মাংসত দিলে অলপ ভাল লাগে। চেনি দিয়াৰ কিবা উপকাৰিতা কি হয় তাৰমানে চেনি দিলে, সেইটোও কৈ দিয়া। অকণমান টেষ্টটোও পায়, লগতে কালাৰটো চেঞ্জ হয়। আচ্ছা ঠিক আছে। পিঁয়াজ আৰু জলকীয়াখিনি মই দি দিওঁ দেই। অঁ ঠিক আছে। এতিয়াতো পিঁয়াজখিনি দিয়ে দিলোঁ, অকণমান ৰঙা হওক, তাৰপিছত মাংসখিনি মই ঠিক আছে ফ্ৰাই কৰিম আৰু। চাই যাব দৰ্শকসকল, আজি খাম আৰু স্পেচিয়েল এটা ৰেচিপি বনাই আছে। এয়া চাওক দৰ্শকসকল, এয়া মাংসখিনি দি দিলে। এতিয়া ভালদৰে ভাজিবা ন? ৰঙচুৱা হোৱালৈ ভাজিয়ে থাকিম। ঠিক আছে। এতিয়া এনেদৰে কিমান সময় ভাজিবা তুমি? 20-30 মিনিটমান ভাজিলোঁ। ছাগলীৰ মাংসটো, গতিকে অকণমান বেছি টাইম ভাজিব লাগিব। সেইটো কাৰণতে মই অকণমান দেৰিলৈ ভাজিম। এয়া মাংসখিনি সুন্দৰকৈ ভজা হৈছে, ৰঙচুৱাও হৈছে কিছু। তাৰপিছত এতিয়া এওঁ কি দিয়ে চাই যাব আপোনালোকে। এয়া নিমখ দিলোঁ দেই, মই নিমখটো দি দিলোঁ। নিমখটো দিয়াৰ পিছত নিমখ কিমান দিলা? সোৱাদ অনুসৰি আপোনালোকে সেইটো হিচাপত ব্যৱহাৰ কৰিব। তাৰপিছত মই বৰ্তমান জিৰা গুড়ি ইউজ কৰিম। এইখিনি দেখাই পাইছে আপোনালোকে, এচামুচ বা 1.5 চামুচমান মই ইউজ কৰিম। তাৰপিছত অকণমান চিলি পাউডাৰ ইউজ কৰিছোঁ, কম পৰিমাণে একেবাৰে। এতিয়া এইখিনি ভালদৰে ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মই ইয়াতে মই আদা নহৰু পেষ্টখিনি ইউজ কৰিম, অলপ দেৰিকৈ ইউজ কৰিম বাৰু। এতিয়া ভাজাখিনি ভালদৰে লাগক, আলুখিনিও ভজা যাওক একেলগে। এতিয়া মই ঢাকনি ইউজ কৰিম অলপ সময়ৰ কাৰণে।
আদা নহৰুখিনি ইউজ কৰিলোঁ, ভালদৰে ভাজি ল'ব আৰু অকণমান পিছত মই ঢাকনিখন ইউজ কৰিম মিক্স কৰাৰ পিছত। এতিয়া ধুনীয়াকৈ ভজা লাগিছে মাংসখিনি। এতিয়া মই ইয়াত হালধিটো ব্যৱহাৰ কৰিম। তাৰপিছত ভালদৰে আপোনালোকে অকণমান সময় ফ্ৰাই কৰিম। দৰ্শকসকল, মই বহি লৈ চাই আছোঁ দেই কেনেকৈ বনাইছে। ধুনীয়া গোন্ধ আহিছে, তো খাওঁ খাওঁ লাগিছে মোৰ। তো হৈ লওক, তাৰপিছত আপোনালোকক দেখাম। এয়া চাওক, একেবাৰে ঘামি জামি গৈছে বনাই বনাই। এয়া এতিয়া মই মেইন বস্তুটো ইউজ কৰিম, সেইটো তিলটো। তিলখিনি মই এনেদৰে ৰাখিছিলোঁ। এতিয়া হাই ষ্টিমত মই এইখিনি আপোনাৰ 2 মিনিটৰ কাৰণে ভাজি ল'ম। তাৰপিছত আপোনাৰ মই গৰম পানী অকণমান ইয়াত ব্যৱহাৰ কৰিম। তিলৰ বাতিটোত অকণমান তিল ৰৈ গৈছিলে, সেইখিনি অকণমান মই পানী দিবলৈ অকণকৈ মই ইয়াত ভাজি ল'ম মাংসখিনি। এয়া গোটেইখিনি মই ব্যৱহাৰ কৰিলোঁ। ইউজ নকৰিলোঁ, ঠাণ্ডা পানীকে ইউজ কৰিছিলোঁ। উতলটো আহক। সেয়া মই পানীখিনি দি দিলোঁ। তাৰপিছত আপোনাৰ উতল অহাৰ পিছত মই কুকাৰত দি দিম। এটা চিটি মৰাৰ পিছত বন্ধ কৰি দিম আৰু তেতিয়া মাংসখিনি ভালদৰে সিজিব। আচ্ছা, মুনু কোৱাচোন কালাৰটো কেনেকুৱা আছে মাংসৰ? খুব সুন্দৰ হৈছে দেখিবলৈ। তো মোৰতো জিভাৰ পানীয়ে পৰিছে। তো খাম আৰু আজি। ঠিক আছে, বনাই লোৱা তুমি জল্দি জল্দি। এয়া মাংসখিনি কুকাৰত দি দিছে, হ'ব আৰু বেছি টাইম নাই। মছলা কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ মই। 2 মিনিটৰ কাৰণে মই ৰাখি দিম, বাছ তাৰপিছত খাবলৈ ৰেডি। ঠিক আছে, এতিয়া তুমি এইখিনি হোৱাৰ পিছত মোৰ কাৰণে লৈ আহিবা দেই। এয়া মাংসখিনি ৰেডি হৈ গ'ল। এয়া এইখিনি চাই লোৱাচোন কেনেকুৱা আছে টেষ্টটো। মই খাই কৈ আছোঁ, জোলটো ধুনীয়া লাগিছে দেই, নিমখ চিমখ ধুনীয়া হৈছে। এতিয়া মাংসখিনি সিজিছেনে খাই চাওঁ বাৰু। মাংসও ধুনীয়াকৈ সিজিছে। দৰ্শকসকল, খুব সুন্দৰ বনাইছে কিন্তু দেই আজি। আপোনালোকে এনেদৰে খাই চাব পাৰে ঘৰতে বনাই তিলেৰে ছাগলীৰ মাংস। খুব সুন্দৰ হৈছে, এটা বেলেগ টেষ্ট আহিছে। থেংক ইউ, ধুনীয়া ৰেচিপি এটা বনাই খোৱাৰ বাবে। ৱেলকাম। দৰ্শকসকল, ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলেও যাতে এই ভিডিঅ'টো পায় আৰু এনেদৰে বনাই খাই চাব পাৰে। ঠিক আছে, তেনেহ'লে আজিলৈ বাই বাই।